हेलो फ्रेंड्स मैं आसिम আকরাম तो केने আছে আপোনালোক আশা কৰিছো আপোনালোকে ভালে আছে তো আওক আমি ভিডিওখনলৈ আগবাঢ়ো যোৱা সোমবাৰে জিকেৰ এটো কোশ্চেন আছিল আমাৰ ৰাষ্ট্ৰীয় সংগীত গোৱাত কিমান সময় প্ৰয়োজন হয় ইয়াতে চাৰিটা অপচন দিয়া আছিল এ নম্বৰ আছিল 52 সেকেন্ড বি নম্বৰ আছিল 1 মিনিট সি নম্বৰ আছিল 48 সেকেন্ড আৰু ডি নম্বৰ আছিল 50 সেকেন্ড তো এটোৰ এ নম্বৰ আনসাৰটো শুদ্ধ 52 সেকেন্ড আপোনালোকে বিচাৰিলে মোৰ জিকেৰ ভিডিও পাৰ্ট 1 আৰু পাৰ্ট 2 চাব পাৰে মোৰ এখন ভিডিও ডেসক্ৰিপচনত ক্লিক কৰি আৰু আজি মই হসাকৈ বহুত আনন্দিত কিয়নো এইখন কোশ্চেনৰ আনসাৰ যি কেজনে কমেন্ট কৰিছে সকলোৱে শুদ্ধ উত্তৰ দিব পাৰিছে তো আহক আমি আগবাৰো কোনে কোনে প্ৰথমে পাঁচজন শুদ্ধ উত্তৰ দিব পাৰিলে এক নম্বৰত আছে টেকনিক্যাল ওয়ার্ল্ড ওতে চিনি পাইছো তো যোৱা সোমবাৰৰ কোশ্চেনখনতো শুদ্ধ উত্তৰ দিব পাৰিছিলে অশেষ ধন্যবাদ আপোনাক আশা কৰো আগত আপুনি শুদ্ধ উত্তৰ দিব পাৰিব বুলি দুই নম্বৰত আছে মুস্তাফা ৰহমান থ্যাংক ইউ বড় আশা কৰো তুমি পাঁচজনৰ ভিতৰত থাকিব পাৰিবা নেক্সটত তিনি নম্বৰত আছে যারা ইস্টার্ন স্প্লেন্ডার প্রিন্সেস বাবা বহুত ধুনিয়া নাম কিন্তু ডাঙৰ হয় বহুত ধুনিয়া নামখন থ্যাংক ইউ আপোনাক কমেন্ট কৰাৰ বাবে চাৰি নম্বৰত আছে জহিৰুল ইসলাম আপোনাকো থ্যাংক ইউ শুদ্ধ উত্তৰ দিয়াৰ বাবে পাঁচ নম্বৰত আছে এএম টিভি আসাম এইখন তো তেওঁৰ নাম নহয় নিশ্চয় তেওঁৰ চেনেলৰ নাম হয় আপোনাকো অশেষ ধন্যবাদ শুদ্ধ উত্তৰ দিয়াৰ বাবে আৰু খেলখনত যোগদান হোৱা মই সকলো ফ্ৰেণ্ডকে ধন্যবাদ জ্ঞাপন কৰিলো আৰু আশা কৰো আপোনালোকেও এই পাঁচজনৰ ভিতৰত থাকিব পাৰিব বুলি আৰু সকলোকে দিন হ'ব যাওক তো আহক আমি খেলখন আৰম্ভ কৰো কোশ্চেন নাম্বার 1 মাংসভোজী উদ্ভিদবোৰে কি খায় ইয়াতে আপোনাৰ চাৰিটা অপচন দিয়া আছে এ নম্বৰ সৰু পলু আৰু পতংগ বি নম্বৰ এন্দুৰ আৰু নিগনি সি নম্বৰত আছে চৰাই ডি নম্বৰত আছে মানুহকে দৰে সকলো প্ৰাণী তো আপোনাৰ সময় স্টাৰ্ট আশা কৰিছো আপোনালোকে এটোৰ আনসাৰ পাৰিব আপোনাৰ সময় সমাপ্ত ইয়াতে এ নম্বৰ সৰু পলু আৰু পতংগ কোশ্চেন নম্বৰ 2 কোনটো চৰাইয়ে একেলে ঠাৰিয়ে নন স্টপ 10 মাহ উৰি থাকে ইয়াতে আপোনাৰ চাৰিটা অপচন দিয়া আছে এ নম্বৰ হামিং বাৰ্ড বি নম্বৰ সুইফট বাৰ্ড সি নম্বৰ গোল্ডেন ইগল আৰু ডি নম্বৰত পেৰেগ্ৰিন ফেলকন তো আপোনাৰ সময় স্টাৰ্ট আপোনাৰ সময় সমাপ্ত ইয়াতে বি নম্বৰটো সুইফট বাৰ্ড 3 নম্বৰ কোশ্চেন আপোনাৰ ক্লিনিক্যাল মৃত্যুৰ কেই ঘণ্টামান পিছলৈ কাৰ্যকৰী হৈ থকা অংগটো হল আপোনাৰ চাৰিটা অপচন ইয়াতে এ নম্বৰ হৃদপিণ্ড বি নম্বৰ বৃক্ক সি নম্বৰ চকু ডি নম্বৰ এ আৰ্টাইব আপোনাৰ সময় স্টাৰ্ট আশা কৰিছো আপোনালোকে এইটোৰ কোশ্চেনৰ আনসাৰ পাৰিব ইয়াতে ডি নম্বৰটো এ আৰ্টাইব হয় বন্ধুসকল হৃদপিণ্ড বৃক্ক আৰু চকু কোশ্চেন নম্বৰ 4 প্ৰাণী দেহত থকা অজীবিত কিন্তু প্ৰতিৰক্ষামূলক অংশটো হল ইয়াতে চাৰিটা অপচন দিয়া আছে আপোনালোকৰ এ নম্বৰ পাখি বি নম্বৰ নখ আৰু পতা সি নম্বৰ ছালৰ পৃষ্ঠ ডি নম্বৰ এ আৰ্টাইব তো বন্ধুসকল আপোনাৰ সময় স্টাৰ্ট আপোনাৰ সময় সমাপ্ত ইয়াতে ডি নম্বৰটো এ আৰ্টাইব কোশ্চেন নম্বৰ 5 পানীয়ে বিস্তাৰণ ঘটোৱা ৰোগটো হল ইয়াতে চাৰিটা অপচন দিয়া আছে আপোনাৰ এ নম্বৰ বৰআই জি নম্বৰ যক্ষা তাৰ পিছত সি নম্বৰ মেলেৰিয়া আৰু ডি নম্বৰ কলেৰা তো আপোনাৰ সময় স্টাৰ্ট আশা কৰিছো আপোনালোকে নিশ্চয় পাৰিব এটো এটোৰ আনসাৰ হল ডি নম্বৰ 2 হয় বন্ধুসকল কলেৰা বন্ধুসকল হেকত আপোনালোকৰ বাবে এই কোশ্চেনটো বহুন লিংগ নিৰ্ধাৰণ কিয় নিষিদ্ধ কৰাৰ কাৰণ হল ইয়াতে চাৰিটা অপচন দিয়া আছে ক নম্বৰ অশুদ্ধ তথ্য খ নম্বৰ প্ৰসৱত সংক্ৰমণ হয় গ নম্বৰ ক্ৰোমোজোমৰ বিসংগতি হয় ঘ নম্বৰ স্ত্ৰী ভ্ৰূণ হত্যা কৰা বন্ধুসকল আপোনালোকৰ মতে কোনটো শুদ্ধ উত্তৰ কমেন্ট কৰি জনাওক আৰু লগতে শুদ্ধ উত্তৰ দুটা পাঁচজনৰ নাম আমি অহা সোমবাৰে ঘোষণা কৰিম বন্ধুসকল আপোনালোকে যদি এনে ধৰণৰ ভিডিও বিচাৰে তেনেহলে লাইক শেয়াৰ কমেন্ট আৰু আপুনি যদি মোৰ এইখন চেনেলত নতুন হয় তেনেহলে নিশ্চয় সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব
ধন্যবাদ।